নমস্কাৰ বন্ধুসকল, সকলোকে মই ইউটিউব চেনেল ভাৰত ইনফৰমেশ্যনলৈ সকলোকে ৱেলকাম কৰিছোঁ। আজি আমি কথা পাতিম গ্ৰহণী বা ডিচেণ্ট্ৰীৰ বিষয়। গ্ৰহণী এবিধ খুচুৰা ব্যাধি হয়। অপৰিষ্কাৰ শাক পাচলি, ফল মূল, মাছ মাংস, গাখীৰ, খোৱা পানী আৰু ৰোগীৰ শৌচৰ যোগেদি এই ৰোগ বিয়পিব পাৰে। আক্ৰান্ত ৰোগীক আমি য'তে ত'তে কেতিয়াও শৌচ কৰিব দিব নালাগে। গ্ৰহণী ৰোগ দুবিধ হয়। ইয়াৰে এবিধ হৈছে শাওগ্ৰহণী আৰু আনবিধ হৈছে তেজগ্ৰহণী। প্ৰথম বিধত শৌচৰ লগত শাও পৰে আৰু দ্বিতীয় বিধত শৌচৰ লগত তেজ পৰে। দুয়ো বিধতে পেট চিকুট মাৰি ধৰে আৰু লগে লগে শৌচ হয়। এনেদৰে ঘনাই ঘনাই শৌচ হোৱাৰ ফলত শৰীৰ অতি দুৰ্বল হৈ যায় আৰু চকু সোমাই যায়। উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হ'ব পাৰে। তো আহক আমি জানো যে এই গ্ৰহণীৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম। গাজৰ আৰু কিচমিচৰ ৰস প্ৰায় 50 মিলিলিটাৰ আপুনি একেলগে যদি খাৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা সমস্যা নাথাকক গ্ৰহণী নাইকিয়া হ'ব। পুৰণি গোলনেমুৰ ৰস সামান্য নিমখৰ সৈতে আপুনি যদি খোৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰহণী ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। কলীয়া তুলসী ৰস 10 মিলিলিটাৰ নাইবা চিৰতা তিতা সেই একে পৰিমাণৰ খালে যথেষ্ট আপুনি উপকাৰ পাব। বৰ মানিমুনি পাতৰ ৰস 20 মিলিলিটাৰ অলপ নিমখ মিহলাই যদি আপুনি খোৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা গ্ৰহণী সমস্যা নাথাকক ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। গোলনেমুৰ গুটি 4-5টামান যদি আপুনি ভালদৰে খুন্দি তাৰ ৰস অলপ পানীৰ লগত মিহলাই আপুনি যদি খোৱাৰ অভ্যাস কৰে, তেতিয়াও আপুনি গ্ৰহণী সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ পিছতেই ডালিম গছৰ ছাল খুন্দি 10-15 গ্ৰামমান যদি আপুনি ৰস উলিয়াই আপুনি দৈনিক খোৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপুনি গ্ৰহণী সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। পুৰণি যদি আপোনাৰ গ্ৰহণী আছে, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে যে দুবৰি বনৰ ৰসৰ লগত 10 মিলিলিটাৰ মৌ মিহলি কৰি যদি আপুনি 3-4 দিন খাব পাৰে, তেতিয়া আপোনাৰ গ্ৰহণী সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ উপৰিও পুৰণি বেলৰ শাহৰ লগত দৈ মিহলি কৰি আপুনি যদি খোৱাৰ অভ্যাস কৰে, তেতিয়াহ'লে আপোনাৰ যেনেকুৱা সমস্যা নাথাকক গ্ৰহণী সেই গোটেইবিলাক নাইকিয়া কৰিব পাৰিব। তো ইমান সময় আমি জানিলোঁ যে আমি কেনেকৈ ঘৰুৱা পদ্ধতিৰে আমি গ্ৰহণী সমস্যাক নাইকিয়া কৰিব পাৰিম। তো এইখিনি কাম আমি কৰোঁতে আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আমি কেতিয়াবা এই উপাদানবিলাক বিচাৰি ফুৰোঁতে আমাৰ যথেষ্ট অসুবিধা হয় আৰু কেতিয়াবা আমি পৰিমাণ যিমান হ'ব লাগে সিমান নকৰাৰ ফলতো আমি ৰিজাল্ট নাপাওঁ। তো তেতিয়াহ'লে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ মাজলৈ খুব সুন্দৰ এটা মই অফাৰ লৈ আনিছোঁ। সেইটো হৈছে ভাৰতবৰ্ষৰ মিনিষ্ট্ৰী অফ আয়ুষে আমাৰ মাজলৈ খুব সুন্দৰ কেইটামান মেডিচিন আনিছে। সেইকেইটা হৈছে লিভ এগেইন কেপচুল, ইমিউনিটি কেপচুল আৰু ডেইলি ডিটক্স কেপচুল। এই তিনিটা কেপচুল যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আমাৰ যেনেকুৱা গ্ৰহণী সমস্যা নাথাকক আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো ইয়াৰ লগত যিবিলাক চাইণ্টিষ্ট জড়িত হৈ আছে, সেই চাইণ্টিষ্টসকল হৈছে ক্ৰমে DV নাৰায়ণ, পিটাৰ জচলিন, সতীলাল পাটিল, KC গৱান্দন, KK ৰাজেশ। এওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি এই মেডিচিনখিনি আমাৰ মাজলৈ আনিছে আৰু আপোনালোকে জানি সুখী হ'ব, 2019 আৰু বৰ্তমান চলিত বৰ্ষত এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডে বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড হিচাপে পুৰস্কাৰ পাইছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আশা কৰোঁ আপোনালোকে খুব সুন্দৰকৈ মোৰ কথাখিনি বুজি পাইছে আৰু খুব এইবিলাক বস্তু আপোনালোকে ব্যৱহাৰ কৰক খুব সুন্দৰকৈ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। তো সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। জয় হিন্দ।